গুড মৰ্ণিং সুপ্ৰভাত আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি হ'ল আমাৰ ৰেলী 29 মাৰ্চ একদম মানে পূৰা একদম ৰেডি হৈ ল'লোঁ আৰু মেখেলা চাদৰ পিন্ধি আৰু তাত কলেজত যাম আৰু এতিয়া 8:30 বাজিলে যাব দিছিলে 7:30 বজাত আৰু মই আজি গালি খাম চিয়'ৰ তো সকলোকে সোনকালে আহিব দি লাষ্টত মোৰে দেৰি হৈ গ'ল নাজানো আৰু মানে ওলাওঁতে কিবা কৰোঁতে দেৰি হৈ গ'ল আৰু এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চৰ কথা কওঁ এই মেখেলা চাদৰযোৰ মই নিজেই পিন্ধিছোঁ লাইফত ফাৰ্ষ্ট টাইম তো ব'লক ডাইৰেক্ট ৰেলীত দেখাইছোঁ আৰু ৰেলীত ময়ো যিহেতু ভাগ লৈছোঁ মানে তাত ময়ো ৰেলীত কিবা কিবি কৰিব লাগে ন মানে পাৰ্ট ধৰি দিয়ে তেনেকুৱা টপিক এটা ধৰি দিয়ে তো তাত ময়ো তাতে ভাগ লৈছোঁ তো সেইকাৰণে মোৰ ফোনটো মোৰ তাত নাথাকিব পাৰে বাট থাকিব মই কোনোবাক ভিডিঅ' কৰিব দিম তেনেকৈ মানে ক্লিপ লগাই দিম আৰু মোবাইলটোতো মানে মই যিহেতু মানে তাত পাৰ্ট লৈছোঁ তো মই ভিডিঅ' বনাব নোৱাৰিম তো সেইকাৰণে তাৰ পৰা আৰু ক্লিপ ধৰি দি থাকিম আৰু আপোনালোকে চাব এয়া আমাৰ মাক আৰু জীয়েকৰ বসন্ত উঠি গলৰ ভৰিত নাই হাতত নাই ফোন আৰু গলৰ একেচা মাইক যদি ইমান ধুনীয়া জীয়েকে পাত্তাই নাপাব আৰু তুমি বোৱাৰী এই শাহুৱেকজনী মৰিছে আৰু ইহঁতে আৰু আমি আজি চুঙা পিঠা বনাম আৰু খাম তো ৰুম চব একদম ফুল হৈ আছে হাউচফুল আৰু ইয়াতে সকলোৱে ৰেডি হৈ আছে কাৰণ অকণমান পিছতে ফিল্ডলৈকে যাব দিছে সকলোকে ৰেডি হৈ তো এতিয়া মানে চলি আছে আৰু তো এয়া আমাৰ ৰেলী ষ্টাৰ্ট হ'ল পাওঁ নাপাওঁ সকলোৰে মনত ভয় লাগি আছে তো এটা এক্সপিৰিয়েঞ্চ হয় আৰু ভাল লাগে এনেকৈ সকলোৱে লগ হৈ একেলগে ৰেলী কৰা তো মোৰতো এইটো ফাৰ্ষ্ট টাইম হৈছে তো ভাল লাগিছে আৰু বহুত কেইটামান ক্লিপ চাই লওক আপোনালোকে মই বেছি কথা কৈ নাথাকোঁ কাৰণ বেছি কথা কৈ থাকিলে মানুহে বৰ পায় চাই তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো ৰেলীত যিহেতু লগত ফোন ৰাখিব নিদিয়ে তো মোৰ ফোনটোৰ পৰা যোনে ভিডিঅ' কৰিছিল তাক মই বহুত ধন্যবাদ জনাইছোঁ যাতে এই ধুনীয়া ক্লিপবিলাক ভিডিঅ'ত মানে লৈছে আৰু তো ৰাইজ দানজেংমাৰ মোবাইলত মই ভিডিঅ' কৰি আছোঁ ৰ'বক তাই মানে এই তাতে আছে ৰ'বক দেখাই দি আছোঁ ব্ৰ ফ্ৰাতা এয়া চাওক দানজেংমা বৰ্তমান আহি আছে মই দেখুৱাই দিওঁ আপোনালোকক আৰু এইটো হ'ল আমাৰ দানজেংমা
তাঞ্জেং মা চুঙা পিঠা খোৱা নাই নেকি এই হ'ব দে তুই ক'বা নেকি বুজি দে বসন্ত কথা কি ওলে ওলে অৱস্থাই মাকৰ ইমানে দুখ তাৰ মানে মাকৰ ইমানে দুখ ইমানে হওক বসন্ত ওলাই তো গাইজ আমি এতিয়া একদম ভাগৰি পৰিছোঁ আৰু একদম ঘূৰি পাকি চব আছে ইয়াতে ফিল্ডত বহি এতিয়া আমাৰ ইয়াতে খেলা হ'ব দৌৰ শ্বটপুট আৰু কি আছিল ডিছকাছ আৰু ফুটবল ফুটচল তেনেকুৱা এটা গেম আছে সেইটো হ'ব আমি নিদিওঁ আৰু এতিয়া ঘৰত যাওঁ ভাত চাত খাই আহি ইয়াতে আমাৰ ৰিহাৰ্চেল আছে আৰু ৰিহাৰ্চেল কৰিম ইমান দিনে মানে কষ্ট কৰি তো আমিতো একোৱে কষ্ট কৰা নাই চিনিয়ৰবিলাকে যিখিনি কষ্ট কৰিছে ৰাতি বাগৰ নিদিয়াকৈ গোটেই ৰাতিটো কাম কৰি আছে তো তেনেকুৱা বহুত ভাল লাগে এনেকুৱা মানে চিটুৱেশ্যন মানে এনেকুৱা হ'লে আৰু য'ত আমি ৰেলীত ফাৰ্ষ্ট প্ৰাইজটো পাইছোঁ এতিয়ালৈকে পোৱা নাই কিন্তু ঘোষণা কৰিছে ৰেলীত আমাৰ আছামিজ ডিপাৰ্টমেণ্টটো অসমীয়া বিভাগটো জয়লাভ কৰিছে আৰু কেনেকুৱা লাগিছে তোমালোকৰ মনটো একদম বহুত ভাল লাগিছে আৰু বাৰৰ মনটো আজি বহুত বেয়া নাজানো কিয় কিবা কাৰণ আছে নহয় কি ইমান কাৰণ লৈ থাকিলে নহ'ব ৰাইজ নহ'বতো তো যিমান টেনশ্যন থাকিলেও মই সদায় কম দে এইটো কথা যিমান টেনশ্যন থাকিলেও যিমান মানে দুখ থাকিলেও মুখত হাঁহিটো লৈ জীয়াই থাকিব লাগিব এই দুনিয়াখনত সেইটোৱে কাম তো আজি ভাল লাগছে বহুত মনটো আৰু মই ঘৰত যাই ড্ৰেছ চেঞ্জ কৰি আৰু বিৰাট অভদ্ৰ হাঁহি থাকে মই ভিডিঅ' অনলি তো মই ঘৰত যাই ড্ৰেছ চেঞ্জ কৰি আনিলোঁ কাৰণ এতিয়া মোৰ কিবা এটা ৰিহাৰ্চেল আছে তো ৰিহাৰ্চেলটো কৰিব তো মই একদম সেন্দুৰ লৈ মই ৰিহাৰ্চেল কৰিব নোৱাৰোঁ ন গাইজ তো সেন্দুৰবিলাক একদম মুচি চাওঁ আৰু দিবা তোমালোকে য়েছ আমি চব দিম পাওঁ নাপাওঁ চব দিম চবৰে এক্সপিৰিয়েঞ্চটো লাগে সেইকাৰণে আমি চব দিম দি মানে মনৰ শান্তিটো পূৰণ কৰোঁ আৰু এটা বস্তু দেখুৱাব ৰ'ব গাইছে এইটো বৰ্ণালী তুমি কি কৰিছিলা মুখখন হেল্ল' এনেকৈ দিছে বৰ্ণালী তোমাক মই এইটো চাই ল'ম তুমি কাক ইমান বেয়াকৈ মুখ মেলি দিছিলা হ'ব দিয়ক গাইজ পিছত দেখাই আছোঁ একদম
তো আজিৰ দিনটো বহুত ভাল লাগিছে জানো সকলোৰে কষ্ট হৈছে তথাপিতো এনেকৈ আজিৰ দিনটো একেলগে এনেকৈ কটাই বহুত ভাল লাগিছে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ আৰু বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ বাগিলোঁ তো বহুত ভাল লাগিছে লগ পাম আৰু নেক্সট ভ্লগত জয় আই অসম